মই পোনপ্ৰথমে আপোনালোকক প্ৰেছ বন্ধৰ পৰা মই আপোনালোকক পোনপ্ৰথমে মই ৱেলকাম জনাইছোঁ। আজি আপোনালোকক মাতা হৈছে যে আমাৰ এবাৰ 2026-27 কেন্দ্ৰৰ চেণ্ট্ৰেল যিটো বাজেট, সেই বাজেটটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ কাৰ্বি আংলং ৰাইজৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টি হৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ টিম কাৰ্বি আংলং হৈ। কাৰণ সেই বাজেটটো আপোনালোকে জানে পোনপ্ৰথমবাৰ যে নৰ্থ ইষ্টৰ কাৰণে বাজেট ইনক্ৰিজ কৰাইছে ডনাৰ্ছ মিনিষ্ট্ৰীৰ জৰিয়তে 28,000 crores ফৰ নৰ্থ ইষ্ট ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট নৰ্থ ইষ্ট। গতিকে আৰু পোনপ্ৰথমবাৰ কেন্দ্ৰ চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে 200 crores বাজেটত অন্তৰ্ভুক্ত কৰিছে। আগৰ দিনত এতিয়া নাই। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ, তেখেতৰ নেতৃত্বত আৰু ফাইনেন্স মিনিষ্টাৰৰ তেখেতৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলক প্ৰপ'জাল দিয়া কাৰ্বি আংলঙৰ অলৰাউণ্ড ডেভেলপমেণ্ট কাৰণে 200 crores পুঁজি দিয়াৰ কাৰণে, বিশেষ পুঁজি বাজেট অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ। লগতে বিটিআৰ পাইছে 156 crore আৰু ডিমা হাছাও পাইছে 70 crore। কিন্তু কাৰ্বি আংলঙৰ কাৰণে অলৱেজ 6 scheduled district in the country, largest 6 scheduled district in the country. We got 1952 district council 23rd June। গতিকে যিটো নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টে যে অলৱেজ 6 scheduled ডিষ্ট্ৰিক্টৰ আটাইতকৈ পুৰণি 6 scheduled ডিষ্ট্ৰিক্টৰ কাৰণে পোনপ্ৰথমবাৰ যে 200 crores বাজেটত এটা অন্তৰ্ভুক্ত কৰাৰ কাৰণে বাজেটত যিটো দিয়াৰ কাৰণে এটা ভাৰত চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল অসম চৰকাৰে এটা ইতিহাস ৰচনা কৰিছে, হিষ্ট্ৰী। কাৰণ কেন্দ্ৰ চৰকাৰৰ কেতিয়াও এটা পুঁজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে এইটো পুঁজি এটা বান্ধি থোৱা নাই। কিন্তু এবাৰ কেন্দ্ৰ চৰকাৰৰ পৰা 200 crores ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট উইদাউট এগ্ৰিমেণ্ট। ধৰক আপোনালোকে চাব পাৰে আলফা এগ্ৰিমেণ্ট কৰিছে, আলফাৰ কাৰণে 500 crores দিয়া হৈছে। তেওঁলোকৰ শান্তি চুক্তি কৰিছে বা UPDS আগত শান্তি চুক্তি কৰিছে, তেওঁলোকৰ দিছে। আৰু আমাৰ DSD ছয়টা সংগ্ৰামী নেতাসকলৰ শান্তি চুক্তি কৰিছে, তেওঁলোকেও পুঁজি দিব পাৰে। কিন্তু এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলক কাৰণে যে বান্ধি দিয়া 200 crores এটা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইতিহাস ৰচনা কৰিছে। তাৰ কাৰণে মই ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু বেলেগ বেলেগৰ বাজেটৰ কাৰণে আপোনালোকে জানে গোটেইখিনি বিতংভাৱে আমাৰ স্পক পাৰ্চন আছে ইয়াত, আমাৰ বিদাৰংকী আৰু আমাৰ ৰলেন কিলিং ডাঙৰীয়া, তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ফালৰ পৰা ক'ব, তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি। গতিকে তেখেতে আপোনালোকে গোটেইখিনি বিতংভাৱে ক'ব। কিন্তু মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত ফাইনেন্স মিনিষ্টাৰ যিটো নেকি সেই বাজেটৰ গোটেইখিনি আজি কেন্দ্ৰ প্লেচ কৰাইছে, আমাৰ ফালৰ পৰা আদৰণি কৰিছোঁ। মই কাৰ্বি আংলং ৰাইজৰ হৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই আদৰণি জনাইছোঁ। কাউন্সিলে যিটো আপোনালোকে দাবী কৰি আহিছিলে যে ডাইৰেক্ট ফাণ্ডিঙৰ হেৰিটো, ডাইৰেক্ট ফাণ্ডিংটো আমি এতিয়া সেইটো ৰিলেটেড মানে সেইটোৰ এটা পৰ্যায় এটা পৰ্যায় হিচাপে এতিয়া ক'ব পাৰিম। এতিয়া আমি বহুত দিনৰ পৰা আমি দাবী কৰি আহিছোঁ যে ডাইৰেক্ট ফাণ্ডিং দিব লাগে। উই নিড ডাইৰেক্ট ফাণ্ডিং টু কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফ্ৰম চেণ্ট্ৰেল গভৰ্ণমেণ্ট টু কাৰ্বি আংলং অট'নমাছ কাউন্সিল। সেইটো এটা ষ্টেপটো এটা ছাকচেছ হৈছে বুলি আমি ক'ব পাৰোঁ। গতিকে মই কাৰ্বি আংলং ৰাইজৰ হৈ অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়াৰ থ্ৰু, সকলো জাতি জনগোষ্ঠীক কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট কামত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামত পূৰণ কৰাৰ স্বাৰ্থত যে সকলো জাতি জনগোষ্ঠীতে আগন্তুক জানুৱাৰী নিৰ্বাচন আহি আছে। সেই নিৰ্বাচনত যে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীক আমাক আশীৰ্বাদ দিব লাগিব, সহায়িতা কৰিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে চিফ মিনিষ্টাৰ বনোৱা স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ স্বাৰ্থত যে কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীক
ইয়াত কাৰ্বি আংলং বসবাস কৰা সকলৰ মই অনুৰোধ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট কামত পূৰণ কৰাৰ স্বাৰ্থত, কাৰ্বি আংলঙৰ যুৱক যুৱতীবিলাকৰ সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত, কাৰ্বি আংলঙত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিবিলাকৰ বিনামূলীয়া আঁচনিবিলাকৰ দৰিদ্ৰ ৰেখা কমিটি আছে, যিমানখিনি MEC, EM, চেয়াৰমেন, ডেপুটি চেয়াৰমেন আৰু যিমানখিনি আমাৰ লিডাৰ্ছ আছে, ভাৰতীয় জনতা পাৰ্টিৰ যিমানখিনি লিডাৰ্ছ আছে, আজি আমি ইয়াত মিটিং আমি বহিছোঁ। প্ৰায় 3 ঘণ্টা পাৰ হৈ মিটিং আমি ইয়াতে প্ৰত্যেক মণ্ডল কমিটি, প্ৰত্যেক লোকেল কমিটিৰ লগত আমি এছেছমেণ্ট ৰিপৰ্টটো লৈছোঁ। আজি সিদ্ধান্ত লৈছে যোনে টিকেট পাওক, সঞ্জু বৰাই যদি টিকেট পায় তাকে সমৰ্থন কৰিব লাগিব, BJP টিকেট যদি আনে বোকাজানৰ। এইটো আজি সিদ্ধান্ত লৈছে। আজি গতিকে যোনে টিকেট পাব তাকে আমি সমৰ্থন কৰিম বুলি আজি টিকেটৰ এটা ভাৰতীয় জনতা পাৰ্টি মই টিকেট পাম বুলি কোনো কৰিব নোৱাৰে, আৰু টিকেট খোজাৰ ছিষ্টেম নাই, টিকেট ক্লিয়াৰ হয়। গতিকে ভাৰতীয় জনতা পাৰ্টি হ'ল এটা বিশাল ৰাজনীতি দল। দলে যাক দায়িত্ব দিয়ে, যদি মোক কালিৰ পৰা দল যদি মোৰতো CMO নালাগে, তো MDCও নালাগে, MLA উঠাটো বেলেগ কথা, তই সাধাৰণ কৰ্মী হিচাপে কাম কৰিব লাগে, মই কৰিম। দলৰ কাম কৰিম বুলি আহিছোঁ, কাৰণ দলৰ বহুত দলৰ মই ছাত্ৰ সংগঠনৰ পৰা কৰি আহিছোঁ। আজি মই 56 ইয়াৰ্ছ পাৰ হৈছে। ৰাজনীতিটো মই যেতিয়া কাৰ্বি আংলং অট'নমাছ ষ্টেটৰ আন্দোলনৰ পৰা সংগ্ৰামৰ কৰি আহিছে তেতিয়াৰ পৰা মই জড়িত হৈছোঁ। তেতিয়াৰ পৰা মই বহুত আন্দোলন কৰিছোঁ, নিজেও জেলত থাকিছোঁ, গোটেইখিনি বন কল কৰিছে, ইনডিফিনিট বন গোটেইখিনি। কিন্তু মই যিটো আমি সিদ্ধান্ত লৈছোঁ এতিয়া যে কাৰ্বি আংলং যদি পৰিৱৰ্তন লাগে, কাৰ্বি আংলঙৰ যদি সকলো জাতি জনগোষ্ঠী ইয়াত বসবাস কৰা, স্থানীয় বসবাস কৰা যদি সমান্তৰাল হিচাপে ডেভেলপমেণ্ট যদি হ'ব লাগে, কাৰ্বি আংলঙত যদি স্থায়ী শান্তি যদি লাগে, কাৰ্বি আংলং যদি নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাক যদি সংস্থাপন লাগে, তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগত পাৰ্টিৰ লগত থকা দলে থাকিব লাগে বুলি আমি সকলোৱে সিদ্ধান্ত লৈছোঁ। গতিকে আপোনালোকে চাওক, ইয়াত যে টিকেট কোনে পাব নাপায় এইটো আমাৰ ইমান নহয়, আমাৰ টিকেট খোজাৰ ছিষ্টেমটো নাই। আপোনালোকে লাগে যে ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ আগতে APSRC টিকেট ডিক্লেয়াৰ কৰিছে, ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ আগতে কংগ্ৰেছে টিকেটৰ কাৰণে 50,000 ল'লে, ল'লে নে নাই? নহয়, হাৰা জিকাটো পিছত কথা। গতিকে কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত এটা লৈছে, আপোনালোকে চাওক যে এনেকুৱা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাল পায়। আপোনালোকে 3 বাজিৰ পৰা মোৰ ঘৰত আহকচোন, আপোনালোকে কেমেৰা লৈ কেইটা ৰিপৰ্টাৰবিলাকক 3 বাজিৰ পৰা গোটেই কাৰ্বি আংলং ৰাইজ আহি আছে। প্ৰত্যেক দিনে 600, 700, 1000 গ্ৰুপ কৰি জইনিং কৰি আহে, বাছ লৈ আহে, ৰাতিপুৱা বাছ লৈ আহে, গাড়ী ৰিজাৰ্ভ লৈ আহে। মইতো আচৰিত পাইছোঁ যে কেইটা বজাত আপোনালোকে ওলাইছে? ছাৰ আমি আমৰিৰ পৰা ওলাই আহিছোঁ, ৰাতিপুৱা 10টা বজাত পাই আহিছোঁ। ৰাতি 10 বাজিৰ পৰা আহি ইয়াত ৰাতিপুৱা পায় 4 বাজি, 3 বাজি চিংথং, চচেং, দোৱাৰবাগুৰি, নিলিত। আপোনালোকৰ বিশ্বাস নকৰিব পাৰে, কালি ৰাতিপুৱা আপোনালোকক 3টা বজাত মোৰ ঘৰ আহক, একেলগে চাহ প্ৰত্যেক দিনে আহে জইনিং কৰিব পাৰে। 6 মাহ কণ্টিনিউ হৈছে। গতিকে আপোনালোকে কালি আহক মোৰ ঘৰতে, একেলগে চাম ৰাতিপুৱা 3টা বজাত। হ'ব, ধন্যবাদ। ক'ৰবা মিটিং কৰা দেখি পাইছে নেকি? সেইদিনাতো আপোনালোকে ওচৰতে এতিয়া ডিফুৰ পৰা বেছি দূৰ নাই, বৰজান, তেওঁলোকৰ APSRC মিটিং 2000ও হোৱা নাই। মই আপোনালোকৰ কেমেৰা জৰিয়তে মই দেখা পাইছোঁ। আৰু কংগ্ৰেছৰ মিটিং নগাঁও ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্ট, ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু হাফলং ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং 5টা জিলাত সভা তাত পাতিছে। 5টা জিলাত সভাত মাত্ৰ 2-3 হাজাৰ মান আছে। মই যিটো মাটি পট্টা বিতৰণ কৰিব তাতো প্ৰায় 10,000 মান মানুহ গোট খাইছে। আপোনালোকে গৈছে, আপোনালোকে নিজে গৈছে।
গতিকে আজিৰ দিনটো আপোনালোকে দেখা পাইছে, ৰাইজে গম পায়। আৰু কাৰ্বি আংলঙৰ মানুহটো মই সদায় কৈ থাকোঁ, সহজ সৰল মানুহ কাৰ্বি আংলং। বেছি মিছা কথা ক'লে মানুহে বেয়া পায়। মই যদি বাৰে বাৰে মিছা কথা কয় তেতিয়া মানুহে বেয়া পায়। APSLCৰ মানুহক আগত বহুতো ভুল বুজাবুজিৰ কথা, মনসজা কথা তেওঁ কৈ আছে। ৰাইজক যিটো ৰাজনীতি ষড়যন্ত্ৰ বুলি কয়, পলিটিকেল কনস্পিৰেচি, পলিটিকেল মটিভেটেড, তেওঁ সেইটোবিলাক কয়, যিটো কৈ আছে তেওঁ যে কথাটো কৈছে আপোনালোকে দেখা পাইছে। আৰু কংগ্ৰেছৰ তেওঁলোকৰ যিবিলাকক কৈছে সেইটো আপোনালোকে দেখা পাইছে, মনসজা কথাবিলাকে কৈ আছে। বিজেপি কেনেকৈ আগবাঢ়িছে? বিজেপি ৰাইজৰ কাৰণে, কাৰণ বিজেপি ৰাইজে গম পা, মানে আমাৰ কাৰ্বি আংলঙৰ মানুহ, আপোনালোকে ইয়াতে ৰিপৰ্টাৰ হ'লেও আপোনালোকে ইয়াত কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দা, ইয়াত মানুহবিলাক সহজ সৰল হয়নে নহয়? যদি মই বিজেপি কিয় মানুহে ভাল পায়, যে আঁচনিবিলাকৰ গাঁৱত দুখীয়া BPL ফেমিলিয়েও পাইছে, বিল' প্ৰপাৰ্টি লাইনৰ মানুহবিলাক পাইছে। বিজেপি কিয় কাৰণে ভাল, যে বিজেপিয়ে মিছা কথা নকয়, দিম বোলে দিম, কৰিম বোলে কৰিম, ৰাস্তা বনাই দিম, বনাই দিছোঁ, ফ্লাইঅভাৰ লাগে বনাই দিছোঁ, মেডিকেল কলেজ আগত নাই কৰি দিছোঁ, কেঞ্চাৰ হস্পিটেল আগত নাই, কেঞ্চাৰ হস্পিটেল আমি বনাই দিছোঁ, এতিয়া উদ্বোধন কৰাই বাকী আছে। তাৰালাংচ নিচিনা যিটো নেকি জাগাত পৰিৱৰ্তন কৰি দিছে। ডিপু আপোনালোকে চাব, সেই ফেব্ৰুৱাৰী মাহতে গোটেইখিনি আঁচনিবিলাকে উদ্বোধন কৰিব। অকল মই ডিপু কথাই কৈছোঁ। ইয়াত কেঞ্চাৰ হস্পিটেল, ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাক বহুত দিনত মোক কমপ্লেইন কৰি থাকে যে ছাৰ ইয়াত ৰাস্তাটো খুব বেয়া আৰু ৰাস্তাটোত 4 লাইন লাগিব।